উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী সভা কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত সুন্দলী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বৃহত্তৰ সুন্দলী অঞ্চলৰ অতি পুৰণি এখনি অগ্ৰণী শিক্ষানুষ্ঠান। সেই সুন্দলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ ঋতুগত আছে দিনজোৰা কাৰ্যসূচীৰে ব্যাপক উৎসাহ উদ্দীপনাৰে আয়োজন কৰা হয় নৱাগত আদৰণী সভাৰ। বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা নতুনকৈ আহি নামভৰ্তি কৰা ষষ্ঠ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আয়োজন কৰা হয় এই নৱাগত আদৰণী সভাৰ। ৰাতিপুৱা 8:30 শৈক্ষিক তত্ত্বাৱধায়ক আব্দুল মজিদ আহমেদে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সহ শিক্ষক জাহানুৰ হকৰ পৰিচালনা স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত বৃক্ষৰোপণ নপুৰণি ছাত্ৰ ছাত্ৰীৰ প্ৰীতি মেল আদি অনুষ্ঠানৰ অন্তত দিনৰ 1 বজাত অনুষ্ঠিত হয় মুকলি সভা। বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি দোষ খলিলুৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নুৰুল ইছলামে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা দেখা যায়। সভাখনৰ মুখ্য অতিথি ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মজিদৰ লগতে অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ ৰহমত উল্লাহ, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ফজলুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ শেখ মহম্মদ পিয়াৰ, আপকুৰ উপদেষ্টা আব্দুল কালাম আজাদ, বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক আহমদ উল্লাহ চৌধুৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী নপুৰণি ছাত্ৰ ছাত্ৰী সকলো উপস্থিত থাকে। বাৰিষা প্লাৱন যেতিয়াই আহে চৌদিশ মাটি পানীৰে ভৰে, ৰচনা হয় সাগৰ পাৰাপাৰহীন অনন্ত সাগৰ। জীৱনৰ ছন্দ আবদ্ধ হয় নাও আৰু বঠাৰ প্ৰতিটো চবতেই জীয়াই থকাৰ আকাংক্ষা। বন্ধু সময় পালে তুমি আহিবাচোন, কেতিয়াবা কত হম নৈৰ ঘাটত বালিচাপৰিত মোৰ ঘৰ। শ্ৰদ্ধাস্পদ প্ৰবন্ধটোত উল্লেখ কৰা হৈছে। প্ৰথমতে সৃষ্টিকৰ্তা, দ্বিতীয়তে পিতৃ মাতৃ, তৃতীয়তে শিক্ষাগুৰু, চতুৰ্থতে দেশৰ শাসক, পঞ্চমত বয়োজ্যেষ্ঠজনক সন্মান কৰিব লাগে। কিন্তু আজিকালি এটা প্ৰৱণতা দেখা যায়, প্ৰৱণতা গঢ়ি উঠিছে। সাধাৰণতে কেণ্টিনত বহি বন্ধুবৰ্গৰ লগত চাহ খালে এইটো চেল্ফি মাৰি ভাইৰেল কৰা হয়, কিন্তু মা দেউতাকৰ লগত চেল্ফি উঠিবলৈ বহুতে লাজ। এই কথাটো ছাত্ৰ বন্ধুসকলে কিন্তু চিন্তা কৰিব। অৰ্থাৎ যিসকলৰ কাৰণে আমি এই পৃথিৱীখন চাবলৈ পাইছোঁ, তেওঁলোকে কেতিয়াও পাহৰি যাব নালাগিব। তেওঁলোকক সদায় শ্ৰদ্ধা ভক্তিৰে চাব লাগে।